আজি আছোঁ ডিমৌৰ ৰাইচাই ষ্টেডিয়ামত আৰু ইয়াত আজি যিহেতু বহুত ডাঙৰ মিটিং এখন আছে তো যুৱ মৰ্চাৰ মিটিং এখন আছে আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ আহিব ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিবগে আৰু আজি হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কয় সকলোখিনি দেখাম তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া যেহেতু আহি পাই গ'ল হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু মানুহৰ ভিৰ চক কিমান তেতিয়াহ'লে বলক মামাই কি কয় কি নকয় সকলোখিনি শুনো আৰু আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকক ঠিক আছে তেতিয়াহ'লে মই মিলাই কওঁ যাতে ঘৰত ভাত খোৱা সময়টো থাকে ঠিক আছে আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়া আমাৰ মাজত সাংসদ তপন গগৈ ডাঙৰীয়া উপস্থিত আছিল হাওৰা সমষ্টিৰ সন্মানীয় বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়া দেউৰী অট'নমাছ কাউন্সিলৰ CM ভৈৰৱ দেউৰী ডাঙৰীয়া হিৰঞ্জিত দেউৰী ডাঙৰীয়া যোৱা 29 ফেব্ৰুৱাৰীৰ পৰা আমি সমগ্ৰ অসমতে বিকাশৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ 29 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰা বিকাশৰ যাত্ৰা অহা 14 তাৰিখে সামৰণি পৰিব এই সময়ছোৱাত অসমৰ চুকে কোণে আমি 24,000 কোটি টকাৰ আঁচনি শুভ উদ্বোধন নহ'লে আধাৰশিলা স্থাপন কৰিছোঁ যোৱা বছৰ এনেকুৱা আমি আৰু এটা বিকাশৰ যাত্ৰা হাতত লৈছিলোঁ আৰু তেতিয়াও আমি প্ৰায় 26,000 কোটি টকাৰ আঁচনিৰ কাম হাতত লৈছিলোঁ যোৱা কেইদিনমান আগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুৱাহাটীলৈ আহিছিলে আৰু তেখেতে 16,000 কোটি টকাৰ আঁচনি অসমৰ ৰাইজৰ বাবে উৎসৰ্গা কৰিছে যোৱা কেইদিনমান আগতে তেখেত যোৰহাটলৈ আহিছিল আৰু যোৰহাটত 18,000 কোটি টকাৰ আঁচনি শুভ উদ্বোধন কৰিছে অহাকালি তেখেতে নতুন দিল্লীৰ পৰা জাগিৰোডৰ এখন সভা সম্বোধন কৰিব আৰু সেই সভাত তেখেতে আৰু 30,000 কোটি টকাৰ আঁচনি ৰাইজৰ বাবে উৎসৰ্গা কৰিব অৰ্থাৎ আমি যদি গোটেইখিনি যোগ বিয়োগ কৰি চাওঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে যোৱা 2 মাহৰ ভিতৰতে অসমত প্ৰায় 1 লাখ কোটি টকাৰ আঁচনি হয় শুভ উদ্বোধন হৈছে নহ'লে আধাৰশিলা স্থাপন হৈছে আমাৰ ৰাজ্যত মই 2001 চনৰ পৰা বিধায়ক হৈছোঁ বয়সে 50ৰ দেৱনা পাৰ কৰিছে আজিলৈকে আমাৰ ৰাজ্যত এই ধৰণৰ উন্নতি বিকাশ আৰু এই ধৰণৰ বিকাশৰ কৰ্মযজ্ঞ আমি কোনেও দেখা পোৱা নাছিল আজি আপোনালোকৰ মনত আছে যেতিয়া মই হাওৰা বিধানসভা সমষ্টিত নিৰ্বাচনৰ সময়ত আহিছিল মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে হাওৰাত আমি এখন মেডিকেল কলেজৰ নিৰ্মাণ কৰিম আজি মই গৌৰৱেৰে সৈতে ইয়াত থিয় হৈ ক'ব পাৰোঁ যে অহা কেইদিনমানৰ ভিতৰতে ইয়াত মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব আৰু 3 বছৰৰ ভিতৰত আমি নিৰ্মাণ শেষ কৰিম যি কথা আমি দিছিলোঁ ৰাইজৰ আগত সেই কথা আজি আমি আখৰে আখৰে পালন কৰিব পাৰিছোঁ আমাৰ বিভিন্ন স্থানত আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰো আমি ইয়াত আধাৰশিলা স্থাপন কৰিছোঁ অৰ্থাৎ ডিমৌত স্থাপন হ'বলগীয়া মেডিকেল কলেজখনক বাদ দি আজি আমি ইয়াতে
323 কোটি টকাৰ আঁচনিৰ শুভ উদ্বোধন কৰিছো আৰু মেডিকেল কলেজত যদি আমি ধৰি লওঁ প্ৰায় 1000 কোটি টকাৰ আঁচনি আজি আমি শিৱসাগৰ জিলাৰ ৰাইজৰ বাবে ইয়াতে উদ্বোধন নহলে আধাৰশিলা কৰিবলৈ সক্ষম হৈছো। শ্ৰদ্ধাৰ ৰাইজ, এই বিকাশৰ কৰ্মযজ্ঞ আমি ভৱিষ্যতলৈও চলাই ৰাখিব লাগিব। মোৰ বিশ্বাস আপোনালোকৰ আশীৰ্বাদত 2025 চনত আমি আকৌ এনেকে 30-40 হাজাৰ কোটি টকাৰ আৰু আঁচনি হাতত ল'ম আৰু ৰাইজৰ মাজলৈ আকৌ আহিম। বিকাশৰ কৰ্মযজ্ঞ আমাৰ অসমখনত আমি চলাই ৰাখিম। ইয়াৰ উপৰিও শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়া উপস্থিত আছে। আমি এটা নতুন আঁচনি হাতত লৈছো। আমি অসমৰ প্ৰতিখন হাইস্কুলত ডন বস্কো ছেইণ্ট মেৰিজতকৈও আমি ধুনীয়াকৈ নিৰ্মাণ কৰিব খুজিছো। আজি আমাৰ বিধায়কসকলে ইতিমধ্যে প্ৰায় 500খন হাইস্কুলত আধাৰশিলা স্থাপন কৰিছে। অহা বছৰ আমি আৰু 1000-2000 স্কুলত আমি নিৰ্মাণৰ বাবে হাতত ল'ম। এইকেইদিন মই ৰাইজক সুধি আছো যে কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে হাত দাঙক। প্ৰায় সকলোৱে হাতখন দাঙি দিয়ে। ইয়াতো কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে হাত দাঙকচোন। সকলোৱে হাত দাঙক যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে। এতিয়া আপোনালোকে চাওক যে ৰেচন কাৰ্ড আগতে যেতিয়া মই কৈছিলো আধাই হাত দাঙিছিল আধাই হাত দাঙা নাছিল। এতিয়া যদি মই সুধো অৰুণোদয় কাৰ্ড কাৰ কাৰ্ড আছে আধাই হাত দাঙিব আধাই হাত নাদাঙে। মই আপোনালোকক অনুৰোধ কৰিছো কাৰ কাৰ ঘৰত অৰুণোদয় আছে হাত দাঙি দিয়কচোন। এতিয়া আপোনালোকে চাওক ৰেচন কাৰ্ডত যিমানে হাত উঠালে অৰুণোদয় কমকৈ হাত উঠালে। কিয় কমকৈ হাত উঠালে? ৰেচন কাৰ্ড পালে অৰুণোদয় পোৱা নাই। এইবাৰ আমি সিদ্ধান্ত লৈছো যে লাহে লাহে যিমান পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে প্ৰত্যেকটো পৰিয়ালতে আমি একোটাকৈ অৰুণোদয় দিয়াৰ কাম হাতত। হাত খাই অহা নাই যদি বৰ আছে যদি ডাঙৰ কৰি হাত চাপৰি দিব লাগে। এতিয়া আপোনালোকে চাওক যে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে অৰুণোদয় পাব। অলপ দিন লাগিব কিন্তু কৰিম। যাৰ ঘৰত অৰুণোদয় আছে ৰেচন কাৰ্ড আছে তেওঁলোকে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত পাব। মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰত পাব। 5 লাখ টকাৰ চিকিৎসা বিনামূলীয়া। তাৰপিছত ৰেচন কাৰ্ড থাকিলে উজ্জ্বলা গেছো পালে। উজ্জ্বলা গেছ পোৱা মানে কি যে বজাৰতকৈ প্ৰত্যেক মাহত 300 টকা কম মূল্যত আমি গেছ কিনিবলৈ পাওঁ। এইবাৰ মোৰ মনত আৰু এটা ইচ্ছা আছে যে আমাৰ প্ৰতিটো পৰিয়ালতে এজন এজন মুৰব্বী মানুহ থাকে। সেই মুৰব্বী মানুহজনৰ ইনকামৰ ওপৰতে পৰিয়ালটো পৰিচালনা। যদি কিবা কাৰণত সেই মানুহজনৰ মৃত্যু হয় পৰিয়ালটো চলিব নোৱাৰা হয়। সেইকাৰণে এইবাৰ আমি ঠিক কৰিছো যে ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীজনৰ নামত এটা আমি বীমা কৰিম। বীমাৰ প্ৰিমিয়াম ৰাইজে দিব নালাগে, চৰকাৰে বীমাৰ প্ৰিমিয়াম দিব। কিন্তু দুৰ্ঘটনা হলে মৃত্যু হলে পৰিয়ালটো উপকৃত হ'ব। তাৰমানে ৰেচন কাৰ্ড হ'ল বিনামূলীয়া চাউল পাব। ৰেচন কাৰ্ড থকা ঘৰতে অৰুণোদয় হ'ল 1250 টকা পাব। সেইটো পৰিয়ালতে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত পালে। মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম পালে। 5 লাখ টকা বিনামূলীয়া চিকিৎসা। সেইটো ঘৰতে গেছৰ দাম বজাৰতকৈ 300 টকা কমত আহিল। আৰু
সেইটো ঘৰৰে পৰিয়ালৰ মুৰব্বীজনক আমি ইন্সুৰেন্স কৰিলো প্ৰিমিয়াম ৰাইজে দিব নালাগে প্ৰিমিয়াম চৰকাৰে যুৱক যুৱতীসকলৰ বাবে আত্মনিৰ্ভৰশীল অসম আঁচনি আৰু তাৰ লগত আমাৰ নতুন পৰিকল্পনা যে ৰেচন কাৰ্ড য'ত অৰুণোদয় ত'ত জমা দিলে নাই কোনে জমা দিলে যিসকলে ফৰ্ম জমা দিলে তেওঁলোকৰ আমি এতিয়া ফৰ্মখিনি পৰীক্ষা কৰি বেলেগ একো নকৰোঁ ৩-৪টাতকৈ বাচ্চা বেছি হ'ব নালাগে ইমানে আৰু একো নাই এইখিনি পৰীক্ষা কৰাৰ পিছতে আপোনালোকৰ বেংক একাউণ্টত এদিন ৰাতিপুৱা টুকু টুকু শব্দ শুনা পাব ১০,০০০ টকা টুকুৰ কৰি আমি ভৰাই দিম এতিয়া ১০,০০০ টকাটো কি কৰিম হাজবেণ্ডক দিম হয় না নিদিয়ে দিব নিদিয়ে হাজবেণ্ডক কোনে কোনে হাজবেণ্ডক নিদিয়ে হাত দাবকচোন এতিয়া হাজবেণ্ডক নিদিয়ে বুলি ক'লে এতিয়া হাজবেণ্ডবিলাকে যদি আকৌ ইলেকশ্যনত আমাক ভোট নিদিয়া হয় তেতিয়া কি হ'ব জন্মদিন মোলাকালৰ কথা চলিব নে হাজবেণ্ডৰ কথা চলিব ঘৰত কাৰ কথা চলিব আচ্ছা যি নহওক মই টিভিত কৈ দিম হাজবেণ্ডসকলক যে আপোনালোকৰ পৰিবাৰক আমি লাখপতি বনাব খুজিছোঁ গতিকে ১০,০০০ টকাটো নল'ব পাৰিলে আৰু ২-৩,০০০ টকা তাতে দি দিয়ক ঠিক আছে এই টকাখিনি যেতিয়া আমি পালোঁ পোৱাৰ পিছত আমি সকলোৱে কিমান নহয় কিবা এটা কাম হাতত লওঁ গ্ৰুপ হিচাপে ল'ম ব্যক্তি হিচাপে ল'ম ১০,০০০ টকাটো দি আমি কিবা এটা কাম কৰিম তাৰপিছত যিসকলে ১০,০০০ টকাৰ কাম ভালকৈ কৰিব তেওঁলোকৰ বেংক একাউণ্টত আমি আৰু ২৫,০০০ টকা সোমাই ২৫,০০০ টকাটো যে কম হাতত বিশ্বাস হোৱা নাই নেকি ইমান দূৰে মাৰিলে ২৫ত ইমান কম মাৰিলে দহটো বিশ্বাস কৰে ২৫ চিন্তা কৰিব নালাগে কিন্তু ২৫,০০০ টকাৰ ১২,৫০০ বেংকক ঘূৰাই দিব লাগিব ১২,৫০০ ঘূৰাই দিব নালাগে এইটো চৰকাৰে আপোনালোকৰ একাউণ্টত ডাইৰেক্টলি দি দিব ১০,০০০ হ'ল ২৫,০০০ হ'ল ৩৫,০০০ টকা দি কাম কাজ কৰিলে আমাৰ এইমাত্ৰ লাখপতি বাইদেউ দুগৰাকীয়ে মোক লগ কৰিলে বাকী বাইদেউসকলো লাখপতি হ'ব পাৰিব আৰু যিসকলে নোৱাৰে তেওঁলোকৰ বেংক একাউণ্টত আৰু ১০-২০,০০০ ভৰাই দি মুঠতে লাখপতি কৰিহে লাখপতি হ'ব লাগিব ঠিক আছে আৰু লাখপতি হ'লে মই মোক এটা ঘোষ দিব লাগিব কি ঘোষ দিব লাগিব যাৰ গাঁৱতে যাম সেই পিঠা পনা বনাই খুৱাব লাগিব ঠিক আছে বেলেগ ঘোষ নালাগে আকৌ পিঠা পনা ঘোষ আর ভোটটো তো আপনাকে মোদী দিব সেইটো মই ক'ব নালাগে দিব না নৰেন্দ্ৰ মোদী ভোট কোনে কোনে নিদিয়ে হাত দাঙছে কোনে কোনে নৰেন্দ্ৰ মোদী ভোট দিব এটা হাত দাঙক চবে দাঙিছে তো মই কিন্তু একদম লাষ্টৰ খিনি দেখা পোৱা নাই জোৰ কৰি হাতখন দাঙি দিয়া মোৰ লগত একেলগে ভাৰত মাতা কি ডাক্তর এনেকে হাতখন টিপিছে তেনেকে আমিও ভাৰত মাতা জয় বুলি কয় বুজি পাওঁ যে ঠিক আছে ডাক্তর এনেকে বেমাৰ হলে হাতখন টিপি পাল চাইতো আমিও তেনেকে মিটিঙত পাল চাওঁ ভাৰত মাতা জয় যদি ঠিক আছে তেলে সব ঠিক আছে শ্ৰদ্ধা ৰাইজ এতিয়া মই আপোনালোকক এটা সিৰিয়াছ কথা কথাটো হ'ল যে আপোনালোকে প্ৰত্যেকবাৰে নেতৃত্ব ৰিজাল্ট দিয়াৰ পিছত চাব যে ৫ লাখ মান ল'ৰা ছোৱালীয়ে মেট্ৰিকত পৰীক্ষা পাছ কৰে কিন্তু যেতিয়া কলেজত আমি নামভৰ্তি চাওঁ তেতিয়াহ'লে দেখা পাওঁ যে ইমান ল'ৰা ছোৱালী কলেজলৈকে নাযায়
তাৰমানে মেট্ৰিক পাছ কৰাৰ পিছতে বহুত ল'ৰা ছোৱালীয়ে শিক্ষা এৰি দিয়ে। তাৰমানে কি হয়, আমাৰ মানৱ সম্পদৰ ক্ষতি হয়। মই যদি কম কলেজত আহক, দেউতাক মাকৰ টকা পইচাৰ কথা আছে, এডমিশ্যনৰ ফিজ দিব লাগে, অহা যোৱা ভাড়া দিব লাগে, কিতাপ কিনিব লাগে। ল'ৰাটোক কলেজত পঠালেও ছোৱালীজনীক পাৰিলে ভাল দৰা এটা চাই বিয়া দি দিয়ে, আৰু কিছুমান দেউতাক মাকে কষ্ট কৰি হ'লেও ছোৱালীজনী কলেজলৈকে পঠায়। শিক্ষামন্ত্ৰী আৰু মই আলোচনা কৰি দেখিছো যে যিমান ল'ৰা ছোৱালীয়ে, বিশেষকৈ ছোৱালীয়ে মেট্ৰিক পাছ কৰে, তাৰ আধা ছোৱালী কলেজত নাযায়। এইবাৰ আমি এটা নতুন আঁচনি হাতত লৈছো। চাইকেল আছে, স্কুটি আছে, বিনামূলীয়া নামভৰ্তি আছে। এইবাৰ আমি সিদ্ধান্ত লৈছো যে মেট্ৰিক পাছ কৰি যিমান ছোৱালীয়ে কলেজ বা হায়াৰ ছেকেণ্ডাৰীত নাম লগাব, তেওঁলোকৰ বেংক একাউণ্টত আমি 10,000 টকা ভৰাম। ছোৱালীজনীৰ পৰীক্ষাৰ পঢ়াৰ দায়িত্ব চৰকাৰে ল'ব পাৰে। হায়াৰ ছেকেণ্ডাৰী পাছ কৰি যদি ডিগ্ৰীত নাম লগায়, আমি 12,500 টকা। আৰু যদি ডিগ্ৰী পাছ কৰি ডিব্ৰুগড় ইউনিভাৰ্চিটি, শিৱসাগৰ ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটিত নাম লগাই, আমি 15,000 টকা। এতিয়া কিছুমানে মোক কৈছে যে ল'ৰাবিলাকক দাদা নিদিয়ে নেকি? আমিতো ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা নাই, ছোৱালী পেটৰ পৰাহে জন্ম হৈছে। আছে নেকি ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা? আছে? কোনোতো নাই। সেইকাৰণে মই ভগাই লৈছো। মই কি ভগাই লৈছো যে ল'ৰাটোক পঢ়োৱাৰ দায়িত্ব দেউতাক মাক, আৰু ছোৱালীজনীক পঢ়োৱাৰ দায়িত্ব মাক। অৰ্থাৎ ছোৱালীজনীক চৰকাৰে পঢ়াব, ল'ৰাজনক দেউতাক মাকে পঢ়াব। शुभ नामे जावे, तब शुभ आशीष मांगे, गाहे तब जय गाथा। হিন্দী কথা অকণ কৈ দিছোঁ তাৰ ৰিয়েকশ্যনটো কম্পিটিশ্যন লাগিলে মাজুলী পাই গৈছিল। হ'ব দে, হ'ব দে।